নমস্কাৰ বন্ধু বান্ধৱীসকল। দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে যে 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সাহায্যৰ কথা পঞ্চমবাৰলৈ চাওক। ইয়াতে দেশৰ প্ৰতিজন নাগৰিক হ'ব লাগিব আত্মনিৰ্ভৰশীল। প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিলে 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজ। পঞ্চমবাৰলৈ দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়া দেশৰ প্ৰতিজন নাগৰিকক প্ৰধানমন্ত্ৰীয়ে জনালে কৃতজ্ঞতা। দেশৰ অৰ্থনৈতিক উত্তৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজ। লগতে আত্মনিৰ্ভৰশীল ভাৰত অভিযান নামৰ এখন বিশেষ আঁচনি ঘোষণা কৰে। আঁচনিখনৰ বিষয়ে সবিস্তাৰে বিত্তমন্ত্ৰীয়ে 2 দিনৰ ভিতৰতে দেশবাসীক জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ প্ৰতিজন নাগৰিক আত্মনিৰ্ভৰশীল হ'ব লাগিব। এই সংকটে ভাৰতলৈ বাৰ্তা কঢ়িয়াই আনিছে, আমাৰ সংকটলৈও সবল হ'ব লাগিব। দেশবাসীক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈকে কেন্দ্ৰীয় চৰকাৰে 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে দেশৰ প্ৰতিটো সৰু বৰ উদ্যোগক সামৰি লোৱাৰ লগতে কৃষক মধ্যবিত্ত সকলো লোককে সামৰি ল'ব। আৰু এটা কথা উল্লেখ কৰে যে পুনৰ বৃদ্ধি হ'ব লকডাউন। নতুন ৰূপত হ'ব লকডাউন 4.0। 18 মে'ৰ পূৰ্বে এই সম্পৰ্কে বিস্তৃতভাৱে অৱগত কৰা হ'ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। পুনৰ বৃদ্ধি কৰা হ'ব লকডাউন। নতুন ৰূপত হ'ব লকডাউন 4.0। আজি দেশবাসীক সম্বোধন কৰি এই ইংগিত দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। 18 মে'ৰ পূৰ্বে এই সম্পৰ্কে বিস্তৃতভাৱে অৱগত কৰা হ'ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখযোগ্য যে আজি 8 বজাত দেশবাসীক সম্বোধন কৰি বহু গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। দেশবাসীক সম্বোধন কৰি মোদীয়ে কয়, বহু পৰিয়ালে আত্মীয়ক হেৰুৱাইছে। মই সকলোৰে প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। বিগত 4 মাহে কৰোনাৰ বিৰুদ্ধে যুঁজ চলি আছে। এটা মাত্ৰ ভাইৰাছে বিশ্বক তছনছ কৰিছে। 21 শতিকা ভাৰতৰ হওক, এয়া আমাৰ দায়িত্ব। আমি যুঁজিব লাগিব, জিকিবও লাগিব। এনে সংকট পূৰ্বে দেখা নাই, শুনাও নাই। জীৱন ৰক্ষাৰ যুঁজ নামিছে বিশ্ববাসী। সংকটতকৈ সবল হ'ব লাগিব আমিও। তো বন্ধু বান্ধৱীসকল, এয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ আছিল। তো বন্ধু বান্ধৱীসকল, এইখিনিয়ে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন্তব্য দি ভিডিঅ' সামৰণি কৰে বা মন্তব্য সামৰণি কৰে। তো যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব।